আপোনাৰ ইউটিউব চেনেলটো আপুনি ডেস্কটপত কেনেকৈ ওপেন কৰিব নিজৰ এন্ড্ৰইড মোবাইলতে আপুনি ডেস্কটপ বনাই আপুনি তাত ওপেন কৰিব পাৰিব আপুনি কেনেকৈ ওপেন কৰিব আপুনি যদি ওপেন কৰিব পৰা নাই তেনেহলে এইটো ভিডিও আপোনাৰ কাৰণে আপুনি মোৰ ভিডিওটো সম্পূৰ্ণভাৱে চাই থাকক আপুনি কি কৰিব ফাৰ্ষ্টত গুগলত সাৰ্চ কৰিব ক্ৰম ব্ৰাউজাৰত যাব নালাগে আপুনি ডাইৰেক্ট গুগলত সাৰ্চ কৰিব যেটো আপোনাৰ মোবাইলৰ গুগল আছে এইটো আপুনি সাৰ্চ কৰিব youtube.com desktop আপুনি এইটো সাৰ্চ কৰিব এইটো সাৰ্চ কৰাৰ পিছত আপোনাৰ সন্মুখতে এটা লিংক ওপৰত লেফট পেজ ফৰ ইউটিউব আপুনি এইটো লিংকত কি কৰিব ক্লিক কৰি দিব এইটো লিংকত ক্লিক কৰি দিয়াৰ পিছত আপোনাক আৰু এটা পেজত লৈ যাব এইটো পেজত ডাইৰেক্ট লৈ আহিব আপোনাক একেবাৰে ডেস্কটপ এনেকুৱা আপোনাৰ কম্পিউটাৰ বা ডেস্কটপতে ওপেন হয় আপুনি এইটো মোবাইলতে ওপেন কৰিব পাৰিছে এনেকৈ তাৰ পিছত আপুনি কি কৰিব যেটো আপোনাৰ চেনেলৰ লোগো আছে সেইটো লোগোটা আপুনি কি কৰিব ক্লিক কৰি দিব লোগোত ক্লিক কৰি দিয়াৰ পিছত আপুনি কি কৰিব ইয়াতে ইয়োৰ চেনেল বুলি লিখা আছে মই জুম কৰি দেখুৱাই দি আছো ইয়োৰ চেনেল বুলি লিখা আছে আপুনি ইয়াতে ক্লিক কৰি দিব ইয়োৰ চেনেলত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখতে আপোনাৰ চেনেলটো ডাইৰেক্টলি ওপেন হৈ যাব আপোনাৰ ডেস্কটপ মোড কৰিব নালাগে ক্ৰম ব্ৰাউজাৰত যাব নালাগে হিমান হেৰি নাই ইয়াতে তাৰ পিছত আপুনি কি কৰিব কাস্টমাইজ চেনেল আপুনি ইয়াতে ক্লিক কৰি দিব কাস্টমাইজ চেনেল আপুনি ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত আৰু এটা পেজ খুল যাব আৰু এইটো হৈছে অৰিজিনাল ডেস্কটপ সাইট ইয়াতে আপুনি ইউটিউবত ভিডিও আপলোড কৰিব পাৰিব আৰু যিবোৰ কমেন্ট আছে সেইবোৰ ৰিপ্লাই দিব পাৰিব এ টু জেড ডিটেইলছ মনেটাইজেশন ইয়াতে থাকে মই এ টু জেড আজি আপোনাক দেখুৱাই দিম আপুনি মনোযোগেৰে মোৰ ভিডিওটো সম্পূৰ্ণকৈ চাই থাকক এনেকুৱাকে আপোনাৰ সন্মুখতে ওপেন হৈ যাব ওপেন হোৱাৰ পিছত আপোনাৰ সন্মুখতে এনেকৈ ওপেন হোৱাৰ পিছত আপুনি কি কৰিব ইয়াতে চাব পাৰিব আপোনাৰ কিমান সাবস্ক্ৰাইব হৈছে কেনেকুৱা কি হৈছে ইয়াতে মনেটাইজেশন এনালাইটিক্স আপুনি ইয়াতে গোটেইকেইটা চাব পাৰিব ইয়াতে কমেন্ট এনেকৈ আপুনি আপোনাৰ মোবাইলতে আপুনি কি কৰিব ইউটিউব চেনেলটো ডেস্কটপ হিচাপত ওপেন কৰিব পাৰিব যদি মোৰ ভিডিওটো ভাল লাগে তেনেহলে ভিডিওত এটা লাইক কৰি দিব আৰু সাবস্ক্ৰাইব কৰি ঘণ্টিটো বজাই ৰাখিব যাতে এই ধৰণৰ নতুন নতুন ভিডিও আপলোড দিয়াৰ লগে লগে আপুনি পাই থাকে টেক কেয়াৰ